যদি আপোনাৰ ডেট অফ বাৰ্থ 1 জানুৱাৰী 2004 হয় নাইবা ইয়াতকৈ পিছৰ হয় তেতিয়াহ'লে আপুনি এতিয়া এখন নতুন ভোটাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব। আপুনি অনলাইনত নিজৰ মোবাইলেৰে ভোটাৰ আইডি কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু কাৰ্ডখন হোৱাৰ পাছত পোষ্টৰ দ্বাৰা আপোনাৰ এড্ৰেছত পঠিয়াই দিয়া যাব আৰু লগতে আপুনি নিজৰ ভোটাৰ কাৰ্ডখন অনলাইনৰ পৰাও ডাউনলোড কৰিব পাৰিব। সো এইটো ভিডিঅ'ত মই আপোনাক 2022 এখন নতুন ভোটাৰ কাৰ্ড এপ্লাই কৰাৰ বাবে সম্পূৰ্ণ প্ৰচেছ দেখুৱাম। সো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভোটাৰ কাৰ্ড এপ্লাই কৰিবলৈ হ'লে আপোনালোকে আপোনালোকৰ মোবাইলত থকা যিকোনো ক্ৰম ব্ৰাউজাৰ বা গুগলটো ওপেন কৰি ল'ব। তাত গৈ আপোনালোকে সাৰ্চ কৰিব ভোটাৰ কাৰ্ড এপ্লাই, এনেকৈ সাৰ্চ কৰি দিব। আপোনালোকে এনেকৈ সাৰ্চ কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰপেজ এটা ওপেন হ'ব। আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে নেশ্যনেল ভোটাৰ সাৰ্ভিস পৰ্টেল, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা ওপেন হ'ব। এইটো অলপ স্ক্ৰল কৰিলে আপোনালোকে তললৈ আহিব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব ভোটাৰ পৰ্টেল বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে ক্ৰিয়েট এন একাউণ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে নিজৰ ইমেইল আইডি দিও লগইন কৰিব পাৰে নাইবা নিজৰ মোবাইল নাম্বাৰো দিব পাৰে। সো মই এটাই সাজেষ্ট কৰিম আপোনালোকে ইয়াতে নিজৰ মোবাইল নাম্বাৰটো বহুৱাব। সো মোবাইল নাম্বাৰটো বহুৱাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাইছে সেন্ড OTP, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইল নাম্বাৰটোত এটা OTP যাব, সেই OTPটো ইয়াতে আপোনালোকে বহুৱাই দিব। OTPটো বহুৱাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাইছে ভেৰিফাই বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকলৈ এনেকুৱা ধৰণৰ ইণ্টাৰপেজ এটা ওপেন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে ক্ৰিয়েট পাছৱৰ্ড, অৰ্থাৎ আপোনালোকে ইয়াতে পাছৱৰ্ড বনাব লাগিব আৰু পাছৱৰ্ডটো বনোৱাৰ আগতে আপোনালোকে কেইটামান ৰুলছ ফ'ল' কৰিব লাগিব। প্ৰথমতে পাছৱৰ্ডটো বনাওঁতে আপোনালোকে প্ৰথমতে কেৰেক্টাৰ দিব লাগিব, তাৰপিছত আপোনালোকে নাম্বাৰ ব্যৱহাৰ কৰিব লাগিব, অৰ্থাৎ 1 2 3 4, তাৰপিছত আপোনালোকে এটা স্পেচিয়েল কেৰেক্টাৰ ইউজ কৰিব লাগিব। মই আপোনালোকক এক্সাম্পলৰ কাৰণে এটা পাছৱৰ্ড ক্ৰিয়েট কৰি দেখুৱাই দি আছোঁ। সাপোজ প্ৰথমতে যেহেতু মই কৈছিলোঁ যে কেৰেক্টাৰ ব্যৱহাৰ কৰিব লাগিব, সো মই লিখিম অনিল, তাৰপিছত স্পেচিয়েল কেৰেক্টাৰ @1 2 3। তো এনেকুৱা টাইপৰ আপোনালোকে পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। সো মই এইটো এক্সাম্পলৰ কাৰণেহে দেখুৱাই দিছিলোঁ, আপোনালোকে নিজৰ পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব। আপোনালোকে পাছৱৰ্ডটো ক্ৰিয়েট কৰাৰ পিছত কনফাৰ্ম পাছৱৰ্ডটোতো চেম পাছৱৰ্ডটো বহুৱাই দিব। তাৰপিছত আপোনালোকে এইটো সলভ কৰিব লাগিব। সো ইয়াতে আপোনালোকে দেখা পাইছে 12 + 5 = 17। সো আপোনালোকৰ তাতে বেলেগ বেলেগ আহিব, আপোনালোকে এইটো ইকুৱেল টু কৰি প্লাছ কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে এটা বক্স দেখা পাইছে, এই বক্সটোত আপোনালোকে ৰাইট চাইড ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব ক্ৰিয়েট একাউণ্ট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। আপোনালোকে ইয়াতে দেখা পাইছে ছাকচেছ, কংগ্ৰেচুলেশ্যন, ইয়ৰ মোবাইল নাম্বাৰ হেজ বিন ছাকচেছফুলি ভেৰিফাইড, ইন টেক্সট ষ্টেপ ইউ মে শ্ব'জ ইয়ৰ পাছৱৰ্ড টু কণ্টিনিউ। তো আপোনালোকে ইয়াতে দেখা পাইছে ৱেলকাম টু দ্য ভোটাৰ পৰ্টেল, আপোনালোকৰ যিটো পাছৱৰ্ড সেইটো ক্ৰিয়েট হৈ গৈছে। আপোনালোকে ইয়াতে ৱেলকামত এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ৱেলকামত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ নেমটো ইয়াতে বহুৱাই দিব। অনলি নেমটো বহুৱাব। টাইটেলটো আপোনালোকে তলত লিখিব এণ্টাৰ ইয়ৰ ছাৰ নেম, তো ইয়াতে টাইটেলটো লিখিব। তাৰপিছত আপোনালোকে ইয়াতে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো চিলেক্ট কৰাৰ পিছত আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব। জেণ্ডাৰটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব ছাবমিট, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো পৰ্টেল সেই পৰ্টেলটো খোল খাব। ইয়াতে আপোনালোকে একেবাৰে ওপৰত দেখা পাইছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰপেজ ওপেন হ'ব। আপোনালোকে ইয়াতে তলত দেখা পাইছে লেট ষ্টাৰ্টছ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰপেজ এটা ওপেন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে আৰ ইউ এপ্লাইং ফৰ দ্য ভোটাৰ আইডি ফাৰ্ষ্ট টাইম। আপোনালোকক ইয়াতে সুধিছে যে আপুনি প্ৰথমবাৰৰ বাবে ভোটাৰ কাৰ্ড এপ্লাই কৰিছে নেকি। যদি আপুনি প্ৰথমবাৰৰ বাবে ভোটাৰ কাৰ্ড এপ্লাই কৰিছে তেতিয়াহ'লে আপুনি য়েছত ক্লিক কৰিব, আৰু যদি আপোনালোকে প্ৰথমবাৰৰ বাবে কৰা নাই, অৰ্থাৎ আগতেও যদি ভোটাৰ কাৰ্ডৰ বাবে এপ্লাই কৰিছিল তেতিয়াহ'লে নট ক্লিক কৰিব। যেহেতু মই প্ৰথমবাৰৰ বাবে এপ্লাই কৰিছোঁ গতিকে য়েছত ক্লিক কৰিম। য়েছত ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখা পাব ছেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা ওপেন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া, আপুনি ভাৰতৰ নাগৰিক হয়নে ইয়াতে সুধিছে। যদি আপুনি হয় য়েছত ক্লিক কৰিব,
আৰু যদি আপুনি ভাৰতৰ নাগৰিক হয় কিন্তু বাহিৰত থাকে তেতিয়াহ'লে আপুনি সেকেন্ড অপশনটো ক্লিক কৰিব আৰু যদি আপুনি ভাৰতৰ সিটিজেন নহয় তেতিয়াহ'লে নট ক্লিক কৰিব মই যেহেতু ভাৰতীয় সিটিজেন হয় গতিকে মই ইয়েছত ক্লিক কৰিম ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখা পাব সেভ এণ্ড কন্টিনিউ এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাইছে প্লেস অফ বাৰ্থ অৰ্থাৎ জন্মৰ ঠাই আপোনালোকৰ জন্ম য'ত হৈছিল তাৰ ঠাইটো ইয়াতে বহুৱাই দিব হেতু ভিলেজে হওক বা টাউনে হওক তাৰ পিছত আপোনালোকে ইয়াতে পাব সিলেক্ট ষ্টেট আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰি ল'ব তাৰ বাবে আপোনালোকে সাইডত ক্লিক কৰিব আৰু ইয়াৰে যি ষ্টেট হয় আপোনালোকে সিলেক্ট কৰি ল'ব তাৰ পিছত আপোনালোকে ইয়াতে পাব সিলেক্ট ডিস্ট্ৰিক্ট আপোনালোকৰ ডিস্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব যি ডিস্ট্ৰিক্ট হয় তাৰ বাবে সাইডত ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা অপশনটো চুজ কৰি ল'ব তাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ডেট অফ বাৰ্থ আপোনালোকৰ জন্মৰ তাৰিখটো ইয়াতে দিব লাগিব প্ৰথমতে ইয়াৰটো দিব যেটো ইয়াৰ হয় আপোনালোকৰ তাৰ পিছত আপোনালোকে মান্থটো দিব যেটো মাহ হয় তাৰ বাবে সাইডত ক্লিক কৰিব আৰু মাহটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা তাৰ পিছত আপোনালোকে ইয়াতে ডেটটো দিব যেটো ডেট হয় তো এইখিনি হোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে সিলেক্ট ডেট অফ বাৰ্থ ডকুমেন্ট অৰ্থাৎ জন্মৰ তাৰিখ থকা আপোনাৰ এটা ডকুমেন্টছ দিব লাগিব ইয়াতে তাৰ বাবে আপোনালোকে ইয়াতে সাইডত ক্লিক কৰিব ইয়াতে আপোনালোকে বহুতো অপচন পাব আপোনালোকে নিজৰ পাছপোৰ্টটো দিব পাৰে বা পান কাৰ্ডো দিব পাৰে ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড সো মই এটাই সাজেষ্ট কৰিম আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে আপোনালোকে আধাৰ কাৰ্ডটো বাৰ্থ প্ৰুফ হিচাপে দি দিব পাৰে সো আধাৰ কাৰ্ডটো চুজ কৰাৰ লগে লগে আপোনালোকে তাৰে ফটোটো ইয়াতে আপলোড কৰিব লাগিব আৰু হেতু আপোনালোকে পিডিএফ ফাইল বনাই কাৰণে আপলোড কৰিব লাগিব আপলোড কৰাৰ বাবে আপোনালোকে জাস্ট ইয়াতে দেখা পাইছে সিলেক্ট ফাইল বুলি এই অপশনটোত আপোনালোকে ক্লিক কৰিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট নিজৰ কেমেৰাৰেও ফটোটো ক্লিক কৰি দিব পাৰে আৰু যদি অলৰেডি আপোনালোকৰ ফটোটো ক্লিক কৰাই আছে তেতিয়াহ'লে আপোনালোকে ফাইল অপশনটোত ক্লিক কৰিব ইয়াতে ক্লিক কৰি আপোনালোকৰ ফাইলটো ইয়াতে লৈ ল'ব আৰু এটা কথা জনাই দিও আপোনালোকৰ ফাইলটোৰ 200 MB হ'ব লাগিব সো ইয়াতে দেখা পাইছে ফাইলটো আপলোড হৈ গৈছে তাৰ পিছত আপোনালোকে স্ক্ৰল কৰি তললৈ আহিব তলতে অপশন পাব সেভ এণ্ড কন্টিনিউ এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত এনেকুৱা ধৰণৰ পেজ এটা ওপেন হ'ব সো প্ৰথমতে ইয়াতে আপোনালোকে সিলেক্ট ষ্টেট আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিব লাগিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে পাব সিলেক্ট ডিস্ট্ৰিক্ট আপোনালোকৰ যেটো ডিস্ট্ৰিক্ট হয় সেই ডিস্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব ইয়াৰ পৰা ডিস্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে পাইছে এসেম্বলি অৰ্থাৎ আপোনালোকৰ যেটো সমষ্টি হয় সেই সমষ্টিটো সিলেক্ট কৰি ল'ব সমষ্টিটো সিলেক্ট কৰাৰ লগে লগে আপোনালোকে তলত এটা অপশন দেখা পাইছে সেভ এণ্ড কন্টিনিউ এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা ওপেন হ'ব ইয়াতে প্ৰথমতে আপোনালোকে দেখা পাইছে প্লিজ এন্টাৰ ইয়োৰ পাৰ্সোনাল পাৰ্টিকুলাৰ্ছ আপলোড পিকচাৰ অৰ্থাৎ ইয়াতে আপোনালোকৰ ফটো আপলোড দিব লাগিব আৰু ফটোটোৰ সাইজ হ'ব লাগিব 200 KB এই ফটোটো আপোনালোকে পিডিএফ ফাইল বনাই কাৰণে আপলোড দিবলৈ হলে আপোনালোকে আপলোড পিকচাৰত ক্লিক কৰিব লাগিব আপলোড পিকচাৰত ক্লিক কৰি আপোনালোকে নিজৰ মোবাইলত থকা ফাইলৰ অপশনটোত ক্লিক কৰিব আৰু ইয়াৰ পৰা ফটোটো আপোনালোকে লৈ ল'ব আপোনালোকৰ ফটোটো আপলোড হোৱাৰ পিছত আপোনালোকে ফটোটো ক্ৰপ কৰি মিলাই ল'ব ফটোটো আপলোড হোৱাৰ পিছত আপোনালোকে স্ক্ৰল কৰি তললৈ আহিব তলত আপোনালোকে ইয়াতে জেন্ডাৰৰ অপশন পাব এটো অলৰেডি সিলেক্ট কৰাই থাকিব আপোনালোকে সিলেক্ট কৰিব নালাগে তাৰ পিছত আপোনালোকে ইয়াতে নামটো থাকিব আৰু ইয়াতে সাৰনামটো লিখি দিব অৰ্থাৎ টাইটেলটো ইয়াতে বহুৱাই দিব আপোনালোকে তো টাইটেলটো বহুৱাৰ পিছত আপোনালোকৰ এছামিছৰ নামটো অটোমেটিকলি লৈ ল'ব যদি ইয়াতে কিবা স্পেলিং ভুল থাকে এছামিছত তেতিয়াহ'লে আপোনালোকে হেতু নিজে শুদ্ধ কৰি ল'ব তাৰ বাবে আপোনালোকে নিজৰ মোবাইলত থকা কিবোৰ্ডটো ব্যৱহাৰ কৰিব পাৰে বা ইয়াতেও কিবোৰ্ড দিয়াই থাকিব অলৰেডি ইয়াৰ পৰা আপোনালোকে নামটো মিলাই ল'ব তাৰ পিছত আপোনালোকে পাব ডিসেবিলিটি অৰ্থাৎ বিকলাঙ্গ আপোনালোকে যদি এনেকুৱা টাইপৰ কিবা হয় তেতিয়াহ'লে ইয়াতে সিলেক্ট কৰিব আৰু যদি আপোনালোকে বিকলাঙ্গ নহয় তেতিয়াহ'লে নো ডিসেবিলিটি এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে স্ক্ৰল কৰি তললৈ আহিব আৰু তলত পাব আপোনালোকে সেভ এণ্ড কন্টিনিউ এই অপশনটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পিছত এনেকুৱা ধৰণৰ ইন্টাৰফেস এটা ওপেন হ'ব ইয়াতে আপোনালোকে দেখা পাইছে এন্টাৰ ফ্যামিলি মেম্বাৰ ডিটেইলছ অৰ্থাৎ আপোনালোকে ইয়াতে নিজৰ ফ্যামিলি মেম্বাৰৰ ডিটেইলছ দিব লাগিব আপোনালোকে যাৰ দিব বিচাৰ দিব পাৰে মাদাৰ ফাদাৰ বা হাজবেণ্ড যিজনৰ দিব বিচাৰে আপোনালোকে ইয়াতে দি ল'ব
প্ৰথমতে দেখা পাইছে এণ্টাৰ ভোটাৰ আইডি নাম্বাৰ অফ ফেমিলি মেম্বাৰ। আপোনালোকে যিজন ফেমিলি মেম্বাৰৰ ডিটেইলছ দিব বিচাৰিছে ইয়াতে আপোনালোকে তেওঁৰ ভোটাৰ নাম্বাৰটো লিখি দিব। তাৰপিছত আপোনালোকে ইয়াতে পাব এণ্টাৰ দ্য নেম অফ ৰিলেটিভ। আপোনালোকৰ ৰিলেটিভজনৰ ইয়াতে নেমটো বহুৱাই দিব, অনলি নেমটো। আৰু ইয়াতে পাব এণ্টাৰ ছাৰ নেম অফ ৰিলেটিভ, ইয়াতে টাইটেলটো আপোনালোকে বহুৱাই দিব। তাৰপিছত আপোনালোকে ইয়াতে এছামিছত নিজৰ ৰিলেটিভৰ নেমটো দিব আৰু টাইটেলটো ইয়াতে বহুৱাই দিব। তাৰপিছত আপোনালোকে ইয়াতে পাব ৰিলেশ্যনশ্বিপ টাইপ, অৰ্থাৎ আপোনালোকে ইয়াতে যিজনৰ ডিটেইলছ দিছে সেইজন আপোনাৰ কি হয়, ফাদাৰ হয়নে, মাদাৰ হয়নে, হাজবেণ্ড হয়নে, আদাৰ কিবা যি হয় আপোনালোকে ইয়াতে ৰাইট চিনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াতে তলত এটা অপশ্যন পাব ছেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকলৈ এনেকুৱা ধৰণৰ ইণ্টাৰপেজ এটা অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে এণ্টাৰ ইয়ৰ কাৰেণ্ট এড্ৰেছ। আপোনালোকে ইয়াতে প্ৰথমতে নিজৰ ঘৰৰ নাম্বাৰটো দিব লাগিব, হাউচ নং। তাৰপিছত আপোনালোকে প্ৰথমতে ইয়াতে ইংলিছত দিব আৰু ছেকেণ্ড অপশ্যনটোত এছামিছত দিব। তাৰপিছত আপোনালোকে পাব ষ্ট্ৰীট এৰিয়া লোকেলিটি, আপোনালোকৰ যিটো হয় সেইটো ইয়াতে বহুৱাব। প্ৰথমতে ইংলিছত বহুৱাব, তাৰপিছত ছেকেণ্ড অপশ্যনটোত এছামিছত বহুৱাব। তাৰপিছত আপোনালোকে ইয়াতে নিজৰ পোষ্ট অফিচৰ নামটো দিব আৰু ছেকেণ্ড অপশ্যনত এছামিছত বহুৱাই দিব। তাৰপিছত আপোনালোকে ইয়াতে টাউন ভিলেজ, আপোনালোকৰ গাঁৱৰ নাম বা চহৰৰ নাম যিটো হয় ইয়াতে বহুৱাই দিব। তাৰপিছত ইয়াতে আপোনালোকে ছেকেণ্ড লেংগুৱেজটো বহুৱাই দিব, অৰ্থাৎ এছামিছ। তাৰপিছত আপোনালোকে ইয়াতে পাব এৰিয়া টাইপ, অৰ্থাৎ আপোনালোকৰ টাউন হয় নে ভিলেজ হয়, ইয়াতে ছাইডত ক্লিক কৰিব। আপোনালোকে ছাইডত ক্লিক কৰি যিটো অপশ্যন হয় আপোনালোকে সেইটো ইয়াতে বহুৱাই দিব। তাৰপিছত আপোনালোকে ইয়াতে পিনক'ডটো বহুৱাই দিব। পিনক'ডটো বহুৱাৰ লগে লগে আপোনালোকে ইয়াতে এটা অপশ্যন পাব ইয়ৰ কনষ্টিটুৱেঞ্চি মেনুৱেলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ষ্টেট আৰু ডিষ্ট্ৰিক্টটো শ্ব' কৰিব ইয়াতে। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰি তললৈ আহিব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাইছে ছিলেক্ট ইয়ৰ এড্ৰেছ প্ৰুফ, অৰ্থাৎ আপোনালোকৰ এড্ৰেছ প্ৰুফ কৰিবলৈ ইয়াতে এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। তাৰ বাবে আপোনালোকে ইয়াতে ছাইডত ক্লিক কৰিব। ছাইডত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে নিজৰ পাছপৰ্টো দিব পাৰে বা আপোনালোকে ইয়াতে নিজৰ ৰেচন কাৰ্ডো দিব পাৰে। চবচে বেষ্ট হ'ব আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডটো দিব পাৰে, নাইবা আপোনালোকে ইয়াতে নিজৰ বেংক একাউণ্টৰ পাছবুকটো দিব পাৰে। চ' মই ৰেচন কাৰ্ড এই অপশ্যনটোত চিলেক্ট কৰি ল'ম। তো ৰেচন কাৰ্ডত চিলেক্ট কৰাৰ লগে লগে আপোনালোকে ইয়াতে ৰেচন কাৰ্ডটো আপলোড দিব লাগিব। আৰু আপলোড দিয়াৰ আগতে আপোনালোকে এটা কথা জনাটো দৰকাৰ যে সেই ৰেচন কাৰ্ডটো PDF ফাইলত আপোনালোকে আপলোড কৰিব লাগিব আৰু তাৰে চাইজ 2 MB হ'ব লাগিব। চ' আপলোড কৰিবলৈ হ'লে আপোনালোকে জাষ্ট ছিলেক্ট ফাইল টু আপলোড এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ডকুমেণ্টছটো আপলোড হোৱাৰ লগে লগে আপোনালোকে ইয়াতে অপশ্যন এটা দেখা পাইছে ছেভ এণ্ড কণ্টিনিউ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকলৈ এনেকুৱা ধৰণৰ ইণ্টাৰপেজ এটা অ'পেন হ'ব। ইয়াতে আপোনালোকে ডিক্লেৰেশ্যন দিব লাগিব যে আপোনালোকে যিবিলাক এড্ৰেছ দিছে সেইবিলাক এড্ৰেছত আপোনালোকে কিমান বছৰ ধৰি আছে বা কেতিয়াৰ পৰা তাত বাস কৰি আছে। আপোনালোকে প্ৰথমতে আপোনালোকে ইয়াতে ইয়াৰটো চুজ কৰিব লাগিব, কিমান ইয়াৰৰ পৰা আছে। ইয়াৰটো চুজ কৰা হোৱাৰ পিছত আপোনালোকে মান্থটো চিলেক্ট কৰিব লাগিব, কোনটো মাহৰ পৰা আছে তাত। তো এইখিনি চুজ কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰি তললৈ আহিব। তলত আপোনালোকে ইয়াতে নিজৰ ঠাইৰ নামটো লিখি দিব। নিজৰ ঠাইৰ নামটো লিখাৰ পিছত নেম অফ দ্য এপ্লিকেণ্ট, যিজনে এপ্লাই কৰিছে তেওঁৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ পেজ এটা অ'পেন হ'ব, অৰ্থাৎ আপোনালোকৰ এপ্লিকেশ্যনটো সম্পূৰ্ণ হৈ গৈছে। এতিয়া আপোনালোকে এইটো ভালদৰে চাই ল'ব। যদি ক'ৰবাত কিবা ভুল দেখা পায় তেতিয়াহ'লে আপোনালোকে এডিট ফ্ৰম একেবাৰে ওপৰত যিটো অপশ্যনটো দেখা পাইছে তাত ক্লিক কৰিলে আপোনালোকে আৰু সেইটো এডিট কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকৰ গোটেইখিনি ঠিকেই আছে তেতিয়াহ'লে আপোনালোকে তললৈ আহিব আৰু ইয়াতে এটা অপশ্যন পাব ছাবমিট বুলি, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকলৈ এনেকুৱা ধৰণৰ ইণ্টাৰপেজ এটা অ'পেন হ'ব। ইয়াতে আপোনালোকে দেখা পাইছে কংগ্ৰেচুলেশ্যন ইউ হেভ ছাবমিটেড ইয়ৰ এপ্লিকেশ্যন ফৰ নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুলি, অৰ্থাৎ আপোনালোকে নতুন ভোটাৰ কাৰ্ডৰ বাবে যিটো ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইটো ছাকচেছ হৈছে। চ' ইয়াতে আপোনালোকে যিটো ৰেফাৰেঞ্চ ID দেখা পাইছে এই আইডিটো আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব, নাইবা ইয়াৰ এটা স্ক্ৰীনশ্বট ৰাখি থ'ব, কাৰণ পিছলৈ আপোনালোকক এই ৰেফাৰেঞ্চ আইডিটোৰ প্ৰয়োজন হ'ব যেতিয়া আপোনালোকে নিজৰ ষ্টেটাছটো চেক কৰিব বিচাৰিব যে আপুনি এপ্লাই কৰা ভোটাৰ কাৰ্ডটো হ'ল নে হোৱা নাই, তেতিয়া এই ৰেফাৰেঞ্চ আইডিটোৰ প্ৰয়োজন হ'ব। চ' আপোনালোকে যদি নিজৰ ষ্টেটাছটো চেক কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা বেক হ'ব। বেক হৈ আপোনালোকে একেবাৰে প্ৰথম পেজত আহি যাব। ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাইছে নেশ্যনেল ভোটাৰ্ছ ছাৰ্ভিচ পৰ্টেল, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰি তললৈ আহিব।
তলত অহাৰ পিছত আপোনালোকে ইয়াতে পাব ভোটাৰ পৰ্টেল, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে একেবাৰে ওপৰত যিটো 3 ডট দেখা পাইছে তাতে ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে এটা অপশ্যন পাব ট্ৰেক ষ্টেটাছ, এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকৰ যিটো ৰেফাৰেঞ্চ আইডি আছিল সেই ৰেফাৰেঞ্চ আইডিটো আপোনালোকে ইয়াতে বহুৱাই দিব। ৰেফাৰেঞ্চ আইডিটো বহুৱাৰ লগে লগে আপোনালোকে এটা অপশ্যন দেখা পাইছে তলত ট্ৰেক ইয়ৰ ষ্টেটাছ, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। যিহেতু মই এই ফৰ্মখন মাত্ৰ ছাবমিট কৰিছোঁ সেইকাৰণে ইয়াতে ছাবমিটেড দেখুৱাইছে। ছাবমিট হোৱাৰ পিছত আপোনালোকৰ ফৰ্মখন BLO এপইণ্টমেণ্ট হ'ব, তাৰপিছত ফিল্ড ভেৰিফাইড হ'ব, তাৰপিছতহে আপোনালোকৰ একেবাৰে লাষ্টত আপোনালোকৰ যদি গোটেই ডকুমেণ্টছবিলাক ঠিকে আছে, এপ্লাই কৰাৰ প্ৰচেছৰ ঠিকে হয়, তেতিয়া আপোনালোকৰ একচেপ্ট কৰিব, নতুবা ৰিজেক্টেড হ'ব।